জানুৱাৰীৰ প্ৰস্তুতি ক্ৰিয়েশ্যনৰ ফালৰ পৰা নিৰৱ বৰ ধুনীয়াকৈ সজাই দিছিলে। এতিয়া আমি ষ্টাৰ্ট কৰিছো বিয়াৰ পাঁচচকীয়া, মানে আমাৰ বিয়া ফিনিছ হৈ গ'ল। আৰু পাছতে দেখিছেনে গিফ্টছ খিনি। আমি যিমান টায়াৰ্ড হৈ লাগিলে আমি সকলোৱে বহি লৈছো আৰু এতিয়া আমি কি কৰিম বৰ্ণিবা? So তাৰ ব্লগটো আৰম্ভ কৰো, কাৰণ কি বিয়া সকলো নিয়ম কানুন চব বাদ দি শেষ হোৱাৰ পাছত গিফ্ট খোলা এটা মজাই বেলেগ। চব গোটেই গাল বহি লৈছে ফালৰ পৰা। আৰু এইজনী বা কইনা, এতিয়া দেখিলে কোনেও গম নাপায় কইনা বুলি। আৰু জানুৱাৰীৰ প্ৰস্তুতি ক্ৰিয়েশ্যনৰ ফালৰ পৰা নিৰৱ বৰ ধুনীয়াকৈ সজাই দিছিলে। চ' থেংক ইউ জানুৱাৰীৰ প্ৰস্তুতি ক্ৰিয়েশ্যন। আৰু এইফালে পাহি কাৰ লগত আছা? বাবু মামা কৈ দিয়া। এইটো কি মামাটো এইটো নিয়ৰে তাই মানে কইনাৰ কথা কৈছে। নিয়ৰে তাই যিটো কাপোৰ পিন্ধিছিলে সেইযোৰ আছিলে এইযোৰ কাপোৰ। এতিয়া ইয়াতে মেলি থৈছো দিনটো পিন্ধি থকা। এইটোতো আপোনালোকে লাষ্ট ব্লগটো দেখিছেই, তাইক পিন্ধোৱাতে দেখুৱাইছিলো। আৰু এইফালে আমাৰ মাতাশ্ৰী বহি আছে টায়াৰ্ড হৈ একদম। আৰু এয়া আমাৰ বৌদিয়ে একদম আৰম্ভ কৰি দিছে আৰু ন। তাই মোলৈকে ৰখি আছে গিফ্ট খুলিবৰ কাৰণে। ৰাতি যিমান দেৰি হৈ গ'ল আমি গিফ্ট খুলিম একেলগে বিয়াৰ পাছত ইমান একেলগে ইমান কষ্ট কৰি চব খিনি কৰা একেলগে খোলা আমেজ কেতিয়াও থাকিব নাই। অকলে অকলে খুলি নো ৱে। চ' আহক তেতিয়াহ'লে আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। এই গোটেই ব্লগটো আমাৰ গিফ্টছৰ ওপৰত কি পালে কি নাই পোৱা নাজানো। আৰু তাৰ মাজত মই কি চান কাঢ়িব পাৰোঁ সেইটো এটা কথা আছে। ঠিক আছে বাৰু, আহক তেতিয়াহ'লে আজি ব্লগটো এইখিনি পাই ষ্টাৰ্ট কৰোঁ। আশা কৰিছোঁ আজি ব্লগটো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব আৰু শেষত জনাব নাপাহৰিব ব্লগটো চাই কেনেকুৱা লাগিলে। আৰু যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ চেনেল ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু আজিয়ে দীপশিখা ফেমিলিৰ মেম্বাৰ হৈ পৰক। তেতিয়াহ'লে আহক সেই গিফ্ট মই ওচৰৰ মুঠতে দৌৰোৱে আৰু মই কোনটো লওঁ ঠিক নাই। এতিয়া প্ৰথমটো গিফ্ট মই খুলিব গৈ আছো। কি ওলাব ভগৱান জানে কিন্তু দেই। এইটো যদি বিৰাট ভাল গিফ্ট এটা হয় তেতিয়াহ'লে এইটো পেহীয়েৰৰ নামৰ দেই। ক'ত নিয়ম এটা প্লিজ কমেণ্ট কৰি ক'ব এইটো মোলে হ'বনে নহয়। আৰু যদি হয় মই লৈ যাম। ইমান বেছি কেলকেল হৈছে নহয়। এইটো দাদাই ল'লে কি বুলি দেখুৱা। মস্ত কাপ কফি কাপ গ্ৰীণ টি খাবলৈ দাদা। মই মোৰ খাতাত এতিয়ালৈকে একো নাই পোৱা। এটা যিটো লৈছে এইজনী লৈ ল'লে মোৰ পৰা ভাত পিংক কালাৰৰ লৈছিলো। মই মোৰ খাতাত একো পোৱা নাই এতিয়ালৈকে। মই কোনটো খুলিম যিটো মই যেনে আক্কাৰ বাক্কাৰ বম্বে কৰিব লাগিব। যিটো পাওঁ মই যিটো ভাল পাওঁ এইটো খুলিম দিয়া। এইটো মই খুলিম দিয়া। এইটো প্ৰণৱ বোলে। এইটো ডৰেমন, এইটো আমাৰ ডিউৰ হ'ব। এইটো ডিউৰ হয় ডৰেমন। মায়ে খুলিছে এইবাৰ দা কি লৈছা? মই কেলে খুলিম মোৰ মানুহে হাঁহিব ভিডিঅ' মই নখোলো। ই লাজতে দেখে দেউতাই খুলিব। দেউতাই খুলিব। আমাৰ কুকুৰ বাইদেউ বিয়াত বুজিছা নাই, আমাৰ তেতিয়া বিচিন খোলাত খুব চখ নহয় আৰু সিহঁতৰ নিচিনা। মোৰ জেঠাই মোৰ মাজু জেঠাই কথা কৈছো। চখ খুলিলো আৰু এটা সুটকেছ ওলালে। ধন্দাকে মই ল'ম। জন্মতে ল'লে সেইটো। খোৱাৰ পিছতো আৰু তোক ক'বলৈ আৰু আমাৰ কাৰণেই নাপালোঁ আৰু যি লৈ ল'লে ভাই। এইটো ফেমিলি ফটো ফ্ৰেম। কিন্তু এতিয়াও মই নজৰতে পিংকটো দি আছো। কিন্তু মই আইডিয়া দিছিলোঁ মোক খুলিলে মই পিংকটো ল'ম বুলি কোৱাৰ কাৰণে। নাই বোলে এনেই কৈছে মোক খুলিলে সেইকাৰণে পিংকটো নলওঁ। ফাইনেলি ইমানবোৰ পেকেট খুলি মই পাই গ'লো। আনি দিওঁ তাই ল নালাগে। মই ভাবিছিলোঁ এইটো পালোঁ, এইটো মই নাপালোঁ। মানে বৰ্ণিবা মই এতিয়ালৈকে এটাও পোৱা নাই। কিন্তু মই কিমান গিফ্ট খুলিলোঁ চাওঁচোন। মই খুলোতে কি ধুনীয়া বস্তু এটা আহিছে। ৱাও গণেশা, ইমান ধুনীয়া গণেশাজন পাইছা তুমি। বহুত ধুনীয়া লাগিছে দেই গণেশাজন। আৰু ফাইনেলি খুলি মই এটা পালোগে পেয়াৰ। এইটো মোৰ কাৰণে নে? ভাবিব লাগিব। দেখ মোক চব ভাবিবই লাগিব। এইটো পাহি কি দিলে চাওঁ পাহি নিয়বাই কি দিলে চাওঁ দেখাই দিয়া। আছো দাদা পাহি কি দিলে চা নিয়ৰে। সেইটো পাহি হৈ গ'ল। আমাৰ কাপে পেকেট খুলি একদম ফিনিছ হৈ গ'ল।
ইমানবোৰ তাই মানে নিয়ৰক শুভেচ্ছা দিছে, তাই শুভকামনা দিছে, তাৰ লগতে ইমানবোৰ গিফ্ট দিছে। কিন্তু আৰু একটা সিংগল মোৰ কাৰণে গিফ্ট নাই হেৰো এটাও নাই যে মোলৈ কেলে গিফ্ট খুলতে খুলতে প্ৰায় আমাৰ 2টা আঢ়ৈটা বাজিব হ'ল আৰু তাৰ মাজতে দাদাহঁতে চাহ বুলি বলে চাহো খাইছে। আমাৰ কি হৈছে গম পাইছে ভিডিঅ'টো এজনীয়ে বনাবলৈ এজনী মনে মনে থাকে এইজনী চব ওপৰত বহি আছে কালি কইনাজনী চব বিয়াৰ পাছত কইনা কি অৱস্থা তাৰ মাজতে পাহিৰ ওৱান এণ্ড অনলি বাবু মামাৰ লগত তামাম ফূৰ্তি কৰি আছে। তাই উঠিছে 4টাকে ঘড়ী এটা মোক দিল দেই ঘড়ী চকলেট আৰু আধাখিনি চকলেট আমাৰ এই পোৱালি দুটাই বহি বহি খালেই নাই আধা চকলেট এইকেইটাও খাব লাগে এইখন ৱাল হেংগিং দাদাহঁতৰ মানে বহুতৰ বাগানত ভাল লাগিব। 2টা ষ্টেটৰ কাপ ইয়াত কিছুমান কাপোৰ উঠিছে অলপমান আৰু ইয়াতো এই গোটেই ৰুমটো কিবা কিবি কাপোৰে উঠিছে। তাই গৰম চোলা এনেকুৱা কিবা কিবি টি চাৰ্ট যিবোৰ তাইৰ বিৰাট ভাল লাগিছে হয়নে নিয়ৰ ভাল লাগিছে ন তাই জোখৰো হৈছে বাৰু। আৰু এটা বেগ ওলাইছে বেগটো ওলাওঁতে বৌয়ে আত্মসাত কৰিলে গতিকে তোমাৰ চাই লাভ নাই কিন্তু বেগটো বিৰাট ধুনীয়া স্পেচিয়েলি স্পেচিয়েলি হেণ্ডেলডাল ইমান ধুনীয়া নহয় কিউটনেছ আছে কালাৰটো বিৰাট ধুনীয়া ন এইটো কি বুলি কয় পিঁয়াজী ৰং বুলি যে কয় সেইটো বিৰাট ধুনীয়া বেগটো। আৰু এইফালে কাপোৰ উঠিছে এইটো টচৰ মেখেলা কটন কাপোৰ আৰু এখন চাদৰ ইয়াৰ দমটো ধেৰ উঠিছে এইখিনি নুলিয়াওঁ আৰু এই দমটো যে চকলেটেৰে ভৰপূৰ গোটেই দমটো মানে একদম চকলেটে হৈ আছে। এইটো এটা হট ৱাটাৰ ফ্লাস্ক এইখিনি এনেকৈ কাপ সি ওলাইছে সৰু 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 2টামানটো মানে কোনোবা কেইটা আছে কাউণ্ট কৰা বাহি 10 উলিয়াই এইটো 10 ত এইখিনি তাই কাপ উঠিছে। ইয়াতে এটা তোমাৰ কিবা গহনা এটা আহিছিলে নেকি ন দেখো গহনাটো নেদেখিলো দেখোন তাইক মই দিয়াহে দেখিলো। ৱাও এইটো বৰ ধুনীয়া লাগিছে দেখোন এইটো বৰ ধুনীয়া লাগিছে দেই ছেটটো মই ইমানখিনি চক্কৰ মাৰি দিলোঁ এতিয়া ফাইনেলি মোলৈ কিবা এটা পৰিলে নে মাই গড বাহিৰে কিবা এটা দিছে কি দিলে বাহি দেখিছা বায়েকৰ মৰম আগেটা কৰি দে আগেটা কৰি দে বাহি হাতে বায়েকৰ মৰম ইমান মৰমত নিজে বস্তু এটা যে তাই দিবলৈ মন গ'ল সেইটো বিৰাট মানে ভাল লগা এটা ভাল লাগিছে চিৰিয়াছলি ভাল লাগিছে মানে এনেকুৱা মোমেণ্ট এটা ঘড়ীটো আহিয়ে চাইছে নহয় দুইটা সেইটো দেখিয়ে কৈছে মানে এইটো পিংক কালাৰ আৰু হোৱাইট কালাৰ আছে পাহি মানে মাই গড চিৰিয়াছলি মানে সৰু ছোৱালী ন আমিবোৰে সৰু থাকোঁতে গিফ্ট এটা পালে কাকো দিবলৈ মন নাযায় মৰ্ণন এটা পালেও বিলাই খাবলৈ মন নাযায় তাতে মই ঘৰৰ সৰু দাদাই সদায় পইচা গৈছে মোলাই মনছে নে দাদা ঐ পইচা গৈছে আনন্দ মন আছে নে তই মোক ঘড়ীয়ে দিছিলি বাৰু মোক ফাৰ্ষ্ট ঘড়ীটো সিয়ে দিছিলে এটা ডিজিটেল ৱাচ আছিলে ন দাদাৰ লগত সৰু সুৰা মেমৰি কিছুমান তই ভাল লাগিলে চিৰিয়াছলি দেখি আৰু আমাৰ এখেতে বাকীখিনি কাৰ্যক্ৰম আগবঢ়াব পাহিয়ে 3টা গিফ্ট পাইছে এটা চকলেট এটা হয়নে ডাঙৰ কেডবেৰী চকলেট এটা ঘড়ী বেকগ্ৰাউণ্ডত থিয়েটাৰ অৱস্থা ৰাতি বাবা দৌৰি এটা ড্ৰেছ চেঞ্জ কৰি দিছে বুঢ়া হৈছে মোৰ দেউতাটো বুঢ়া হৈছে 70+। চবকে ইমান ধুনীয়াকে বস্তু দিলে মোলে চিৰিয়াছলি এটাও বস্তু নাই মই চিৰিয়াছলি আৰু এইটো পেকেট মই খুলিছিলো নেকি আৰু মই ভাবিছিলো মই ল'ম বুলি
আমাৰ এখেতে দিছে কি কৰিছ দিছে এনে মোক দিছে চিৰিয়াছলি মৰ্ণিং হানি নি দাদা এই মৰ্ণিং হানি ফৰ ইউ পচন্দ হৈছে এইটো চ' মই মোৰ দুটা কফি মগ পালোঁ বহুত ভাল লাগিছে বলিবা থেংক ইউ স্পেচিয়েল থেংকছ টু নিয়ৰ সঁচাকৈ আজি কিন্তু বিৰাট ভাল লাগিলে বিয়াখন এনজয় কৰিলে আমাৰ আৰু আমাৰ ঘৰৰ অৱস্থাটো দেখাই দিয়া নাই চাৰিওফালে অ' মাই গড ঘৰটোৰ অৱস্থাটো আপোনাক দেখুৱাই দিছিলে কেনেকুৱা অৱস্থাত আমি আছোঁ এই কইনা ঘৰ এনেকুৱা আল্লা অৱস্থা এনেকুৱা পোৱালীকেইটা এনেকুৱা কৈছে এইবোৰ গিফ্টছৰ খোলাৰ পেকেট গিফ্টছ খোলা পেকেট অ' মাই গড ক'ত ক'ত কি আছে ঠিক নাই আৰু তো আমি আজি বহুত ফূৰ্তি কৰিলোঁ টায়াৰ্ডো লাগিছে যিখিনি ভাগৰ আছে সেইখিনি ঘৰত গৈ মাৰিমগৈ তো ভাবিছোঁ আজি ব্লগটো মাতি শেষ কৰোঁ আগলৈ যদি ব্লগটো চাই ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু প্ৰথমবাৰ আহিছে যদি প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আজিয়ে দীপশিকা ফেমিলিৰ মেম্বাৰ হৈ পাওক আপোনালোকে পুনৰ লগ পাম এটা নতুন ব্লগৰ সৈতে দীপশিকা ব্লগৰ আনটা ভিডিঅ' তেতিয়ালৈকে হেপী দিব পাৰিব